ৰেলৱেৰ এনসাৰ কি ৰিলিজ হোৱাৰ পিছৰ পৰা সকলোৰে মনত এটা প্ৰশ্ন উত্থাপন হৈ আছে সেইটো হৈছে ৰেলৱেৰ ৰিজাল্ট কেতিয়া ওলাব সো বন্ধুসকল আজি এই ভিডিঅ'টিত মই ইয়াৰ বিষয়ে ক'ম সো ভিডিঅ'টো শেষলৈ চাই থাকক এই নিউজ আৰ্টিকলটো আগবঢ়াইছে দা ইণ্ডিয়ান এক্সপ্ৰেছ নিউজ পেপাৰ ফালৰ পৰা ইয়াত তেওঁলোকে মেনশ্যন কৰিছে যে দা ৰেলৱে ৰিক্ৰুটমেণ্ট গ্ৰুপ ডি ৰিজাল্টছ উইল বি এনাউন্স অন জানুৱাৰী 13 আৰু এইটো তেওঁলোকে গম পাইছে ৰেলৱে অফিচিয়েল অংগৰাজ মোহনৰ পৰা তাৰ উপৰি তেওঁলোকে যোৱাকালি অৰ্থাৎ 22 জানুৱাৰীত আকৌ এটা নিউজ আৰ্টিকল আগবঢ়াইছে ইয়াত পুনৰবাৰ তেওঁলোকে মেনশ্যন কৰিছে যে ৰিজাল্ট উইল বি ৰিলিজড অন ফেব্ৰুৱাৰী 13 আৰু এই আৰ্টিকলবোৰ সম্পূৰ্ণ গ্ৰহণযোগ্য কাৰণ ইয়াৰ আগতে এনসাৰ কি ৰিলিজ হোৱাৰ আগতে তেওঁলোকে প্ৰকাশ কৰিছিল যে আর এনসার কি 11 তাৰিখে ৰিলিজ কৰা হ'ব সো সেইমতেও ৰেলৱে বোৰ্ডে 11 তাৰিখেই এনসার কি ৰিলিজ কৰিছে আৰু যেহেতু ইণ্ডিয়ান এক্সপ্ৰেছ এখন জনাশুনা নিউজ পেপাৰ সো আমি এইটো সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব পাৰোঁ সো আপোনালোকে নিশ্চিন্ত থাকক ৰিজাল্টটো ৰিলিজ হোৱাৰ পিছতে আপোনালোকৰ নেক্সট ষ্টেজ আহিব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট ইয়াত পুৰুষৰ বাবে হ'ব 35 কেজি কান্ধত লৈ 100 মিটাৰ দৌৰিব লাগিব 2 মিনিটত তাৰপিছত দৌৰ অনুষ্ঠিত হ'ব যেটো আপোনালোকে 1000 মিটাৰ অৰ্থাৎ 1 কিলোমিটাৰ দৌৰিব লাগিব 4 মিনিট 15 ছেকেণ্ডত আৰু মহিলাৰ বাবে আছে 20 কিলোমিটাৰ কান্ধত লৈ 100 মিটাৰ দৌৰিব লাগিব 2 মিনিটত আৰু তাৰপিছত 1000 মিটাৰ দৌৰিব লাগিব 5 মিনিট 40 ছেকেণ্ডত সো বন্ধুসকল যদি আপোনালোকে সিভিটিত এটা ভাল মাৰ্কস পাবলৈ সক্ষম হৈছে তেনেহলে আপোনালোকে এই যিখিনি ক্ৰাইটেৰিয়া দিছে ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ বাবে যিখিনি প্ৰয়োজন হ'ব তাৰ বাবে আপোনালোকে প্ৰিপাৰেচন চলাই যাওক ধন্যবাদ